নমস্কাৰৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই ভাস্কৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। যিসকলে মোৰ ভিডিঅ' চাই সেইসকলে হয়তো শ্বৰ্ট ভিডিঅ'ত দেখিছে বিহুৰ কেইদিন আমি গাঁৱৰ ল'ৰাখিনিয়ে ৰাতি বিহু মাৰিছিলোঁ আৰু বিহু মৰা পইচাখিনিয়ে খানা এটা খাওঁ বুলি ভাবিছোঁ। সেইবাবে ব্ৰইলাৰকেইটাও আনি লৈছোঁ আৰু সকলো নিজৰ নিজৰ কামত লাগি গৈছোঁ। এতিয়া ব্ৰইলাৰ চাফ চিকুণ কৰি লৈ কাটি লৈছোঁ ধুনীয়াকৈ। মাংস কাটি মেলি ৰেডি হৈ গ'ল। এতিয়া আমি খানা খোৱা জেগা টুকুৰলৈ যাওঁ। এতিয়া কেৰাহী, বটোৱা, হেতা, মাংস সকলোখিনি প্ৰয়োজনীয় বস্তু ঠেলাখনতে উঠাই লৈ আমি খানা খোৱা জেগালৈ গৈ আছোঁ। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আগলৈ চাওঁ। লগতে আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটোও অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি খানা খোৱা জেগা পাই গ'লোহি। এতিয়া ঠেলাৰ পৰা বস্তুখিনি নমাই লওঁ। সৈয়া সেহেঁতকেইটা তাত ৰৈ আছে। এহেঁতে ইয়াত পিঁয়াজ, জলকীয়া, আলু, আদা, নহৰু কাটি আছে আৰু আনফালে এয়া জুই জ্বলাবৰ বাবে যা যোগাৰ চলাই আছোঁ। এয়া জুইও ধুনীয়াকৈ জ্বলি গ'ল। এতিয়া খানা বনোৱা আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। এইফালে কেৰাহীত পিঁয়াজ ভাজি থকা হৈছে আৰু ভাত বনাবৰ বাবে বটোৱা উঠাই দিছোঁ। এয়া মাংস। আনফালে এয়া ভাতৰ পানী উতলি গ'ল। চাউল ঢালি দিছোঁ। চাউল ঢালি দিওঁতে কিন্তু পানী একদম চৌকাত সৰহকৈ পৰিছে। আধা চাউল ঢালি বাকীখিনি থৈ দিলোঁ। চৌকাটো ভালকৈ পাতি লোৱাৰ পিছত চাউলখিনি ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ জুই দি আছোঁ। ইটো চৌকাত মাংস ভাজি থকা হৈছে। মাংস বনোৱা দায়িত্ব বাৰু মোৰ নাই, কিন্তু ভাত বনোৱা দায়িত্বটো মোৰ। সেইটো কাৰণে এয়া লৰাই পেলাই চাইছোঁ আকৌ সিজিলে নাই। ভাতখিনি আধা সিজা হৈ গ'ল। এতিয়া এইখিনিৰ পানীখিনি কাঢ়িব লাগিব। এতিয়া ভাতৰ পানীখিনি কাঢ়ি লওঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। বটোৱাটো কিন্তু অত্যন্ত গৰম। হৈ যাবনে? এইফালে মাংসও প্ৰায় আধা আধি হৈছেগৈ আৰু এহেঁতকেইটাও কেতিয়া হ'ব বুলি বহি লৈ চাই আছে মাংসখিনি। এয়া আকৌ আমাৰ ঢুলীয়া ঢোল চোল লৈ এতিয়াহে ওলাইছেহি। ৰন্ধা বঢ়া কাম এতিয়া শেষ হৈছে। এহেঁতে এতিয়া খাবলৈ বহিছে। এইখিনিতে পলমকৈ হ'লেও আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। এতিয়া সকলোকে দি মেলি হোৱাৰ পিছত আমিও খাবলৈ বহিছোঁ। এয়া এতিয়া খাই লওঁ। খানা কিন্তু ধুনীয়া হৈছিলে। এতিয়া খাই বৈ হৈ গ'ল। আমি এতিয়া অকণমান বিহু মাৰি লওঁ।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱা আশাৰে আজিলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। ধন্যবাদ।